Morning dear students. আজি আমি নতুন পাঠ এটা শিকিব ওলাইছো। পাঠ নং 6 নোৱাৰো পেজ নম্বৰ 24 ঠিক আছে তোমালোকে 24 নম্বৰ পেজটো উলিয়াই লোৱা। আজি আমি নোৱাৰো কবিতাটো শিকিম। বৰ ধুনীয়া কবিতা। মোহাম্মদ সুলাইমান খায়ে এই কবিতাটো লিখিছিলে। মই এবাৰ পঢ়ি দিম তোমালোকে শুনি যাবা। নোৱাৰো কথাটি হেৰা বেয়া কথাবোৰ কদাপি নহয় সিটো কথা মানুহৰ এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয় তেনেহলে তুমি কিয় নোৱাৰো বুলিবা এলেহুৱা হৈ কিয় জীৱন ধৰিবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহলে নুবুলিবা নোৱাৰো বচন দহজনে পাৰে যিটো তুমিও পাৰিবা সেইটো হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা একেবাৰে নোৱাৰিলে 100 বাৰে কৰা চোৱা নোৱাৰো শব্দটো বৰ বেয়া এই কবিতাটো মোহাম্মদ সুলাইমান খাই কৈছে যে নোৱাৰো শব্দটো হৈছে আমি নোৱাৰো কথাটো কেতিয়াও ক'ব নালাগে নোৱাৰো বুলি জীৱনত কোনো এটা কামই নাথাকে নোৱাৰো শব্দটো আমি কেতিয়াও জীৱনত ক'ব নালাগে নোৱাৰো যিজনে কয় সেইজন হেনো এলেহুৱা মানুহ এলেহুৱাই যিজনে এলেহুৱা হয় তেওঁই নোৱাৰো বুলি কয় কাৰণ নোৱাৰো বা নহব বুলি কোনো এটা কামই নাথাকে যিকোনো কাম চেষ্টাৰ ফলত আমি সিদ্ধি কৰিব পাৰো এটা কাম আমি যদি নোৱাৰো এবাৰ নোৱাৰো দুবাৰ নোৱাৰো আমি 3 বাৰলৈকে চাব লাগিব আমি এবাৰ নোৱাৰো 100 বাৰ কৰা বুলি কৈছে সুলাইমান খাই কৈছে যে তুমি যদি নোৱাৰো বুলি ভাবিছা একেবাৰে নোৱাৰিলে 100 বাৰ কৰা কামটো কিন্তু নোৱাৰো শব্দটো যাতে কেতিয়াও ক'ব নালাগে চাবা হা নোৱাৰো কথাটি হেৰা বেয়া কথাবোৰ কদাপি নহয় হিটো কথা মানুহৰ কদাপি মানে হৈছে কেতিয়াও হিটো কথা মানুহৰ হ'বই নোৱাৰে যিজন এলেহুৱা তেওঁহে নোৱাৰো বুলি কয় চাবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহলে নুবুলিবা নোৱাৰো বস্তু যদি তোমালোকে জীৱনত ভাল কাম কৰিব বিচাৰিছা জীৱনত উন্নতি কৰিব বিচাৰিছা তেতিয়াহলে তোমালোকে কেতিয়াও নোৱাৰো বুলি নকবা যিকোনো প্ৰবলেমে হওক যিকোনো সমস্যা যিকোনো প্ৰশ্ন উত্তৰ মুখস্থ কৰাই হওক বা সলভ কৰাই হওক তোমালোকে কেতিয়াও নোৱাৰো বুলি নকবা তুমি চেষ্টা কৰা তুমি এবাৰ নোৱাৰা 100 বাৰ কৰা 100 বাৰটো হ'ব সেই তেনেকে মোহাম্মদ সুলাইমান খায়ে কৈছে যে নোৱাৰো কেতিয়াও ক'ব নালাগে আমাৰ জীৱনত নোৱাৰো শব্দটো বৰ বেয়া কেতিয়াও নোৱাৰো শব্দটো কেতিয়াও ক'ব নালাগে এবাৰ নোৱাৰিলেও 100 বাৰ কৰা চাবাচোন এইখিনি কি কৈছে 10 জনে পাৰে যিটো তুমিও পাৰিবা সেইটো হেন জানি সাহ কৰি প্ৰাণ ত্যাগি কৰা যিজন 10 জনে যিটো কাম কৰিব পাৰিছে যদি সেইটো কাম তুমিও কৰিব পাৰিবা তুমি কিয় নোৱাৰিবা কামটো কৰিবলৈ হেন জানি সাহ কৰি প্ৰাণ ত্যাগি কৰা সেই বুলি জানি পেলাই সাহস কৰি পেলাই প্ৰাণ ত্যাগি মানে হৈছে দেহৰ কষ্টলৈ কেৰেপ নকৰা যি দেহৰ কষ্টৰ কথা নাভাবি প্ৰাণ ত্যাগি কাম কৰা সেই প্ৰাণ ত্যাগি কাম কৰি তুমি সেই কামটো সিদ্ধি কৰিব পাৰিবা একেবাৰে নোৱাৰিলে 100 বাৰে কৰা তুমি যদি এবাৰ নোৱাৰা 100 বাৰ কৰা ঠিক আছে মই প্ৰশ্ন উত্তৰখিনিও মই লিখি পেলাই ফটো উঠাই দি দিম তোমালোকে লিখি ল'বা বহি থেংক ইউ